এইটো হৈছে আমাৰ গাঁৱৰ ৰাইজৰ ফিচাৰীটো আমাৰ গাঁৱৰ আৰু এতিয়া আমি গৈ আছোঁ আমাৰ ডেকা ৰাইজৰ ফিচাৰীটো মেটেকা চাফা কৰিবলৈ গৈ আছোঁ এতিয়া আমি আগত আমাৰ গৈ আছে মদৰ জাৰি লৈছে আৰু ইপিনে বুট গৰাই লৈছোঁ ইয়াতে আকৌ পাছত আহি আছে হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল আজি আপোনালোকৰ ওচৰলৈ আকৌ এটি নতুন ভিডিঅ'ৰ জৰিয়তে মই আহিলোঁ আৰু আমি বেচামাৰী থললৈ গৈ আছোঁ এইটো হৈছে আমাৰ গাঁৱৰ ৰাইজৰ ডাঙৰ ফিচাৰীটো হয় তাৰপাছত আমাৰ যিটো সংঘৰ ডেকা ৰাইজৰ পুখুৰীটো সেই পুখুৰীটো আমি এতিয়া মেটেকা চাফ কৰিবলৈ গৈ আছোঁ আৰু তাকে এই ভিডিঅ' এটা বনাওঁ বুলি বনালোঁ আৰু আমাৰ সংঘৰ আজি প্ৰায় ল'ৰা কম মানে 5-6জনে আহিছোঁ বাকীখিনি মানে চবেই ইমান মানে হেৰি হ'ল খবৰটো সকলোৱে নাপালে আজি তাৰিখত যাম বুলি মেটেকা চাফ কৰিবলৈ কিন্তু যিকেইজন আছোঁ সেইকেইজনে আহিছোঁ আমাৰ কি হয় এতিয়া তাতেই মেটেকা চাফ কৰি যিকণ কৰোঁ আৰু কৰি মেলি উঠি কিনে মানে খাবলৈ কেঁচা মদ এজাৰি লৈছোঁ আমাৰ লোকেলটো আমাৰ লালুং তিৱাৰ যিটো হেৰি হয় একদম কেঁচা মদ এজাৰি আৰু বুট গৰাই লৈছোঁ ইয়াৰ সেই জাকিঙতে সেইটোতে তাতে পিঁয়াজ চিয়াজ চব এভৰিথিং আছে আৰু গৈ আছোঁ আৰু সেই 5-6জনে মিলি সেইখিনি খাই কৰি সন্ধিয়ালৈ আকৌ আয়োজন হ'ব যেতিয়া মেটেকা চাফ কৰি ঘৰলৈ আহিম তেতিয়া হেৰি হ'ব কি হয় ৰুটি আৰু ব্ৰইলাৰ আৰু এইফালে চাওক আমাৰ ফিচাৰীত কেনেকুৱা মাছ কোনো মাছ জীয়া নাই ইয়াত লোকেল মাছ সোমাই কেনেকুৱা কৰি আছে দেখাই আছোঁ চাই থাকক আপোনালোকে ইয়ে মাছ এতিয়া দেখিছেনে মাছ ইমান পানীটো হেৰি হৈ আছে যে খোলা হৈছে ধৰিব পৰা নাই কিন্তু বহুত ডাঙৰ ডাঙৰ মাছ ওলাই আছে ইয়াত সেয়া পূৰা থৌ লগাইছে এইটো হ'ল আমাৰ ডাঙৰ ৰাইজৰ ফিচাৰীটো বহুত মাছ আছে ইয়াত এই ফিচাৰীটো বিহুত মাৰে বহাগ বিহু বা মাঘ বিহুতে মাৰে সকলো ৰাইজে মাছ ভগাই মেলি ইয়াৰ পৰা খায় গৈ আছোঁ এতিয়া আমি আৰু এজন আহি আছে পাছত কি লৈ আহিছে এইটো পকা মদ না কি এইটো পকাটো আৰু কেঁচা জাৰিটো বাৰু দেখামগৈ আৰু অলপ পাছৰ পৰা মানে অকণমান দূৰৰ পৰা পানীত নামি যাব লাগিব পথাৰত আমাৰ পুখুৰীটো মানে হেৰিত আছেগৈ একদম আমাৰ বেচামাৰী থল বুলি কওঁ তাৰ পথাৰৰ মাজত মানে আছে পানী আছে আৰু এইখিনি পানীত যাব লাগিব তেনেকৈ জাৰিটো নি আছে আৰু জাৰিটো এইটো গৈ আছোঁ আমি এতিয়া নামিছোঁ আৰু লাহে লাহে গৈ আৰু সেই সৌপিনে এই এজনে হেৰি নাৰুখন লৈ আছে আমাৰ মধু দেউৰীয়ে এইফালে আমাৰ জাৰিটো লৈ গৈ আছে আৰু বুটখিনি মোৰ পিঠিৰ ওপৰত মই মানে লৈ আছোঁ নাওতে যাম এতিয়া আমি ধুনীয়াকৈ জাৰিটো পানীখিনি পানী পেলাব জানে নাও পানী পেলাব জানে বোলে সি সেনেকৈ পানী নেপেলাই নহয় আগা পচা কৰি দিওঁ জানে বোলে সি এইটোহে জানাটো তই হেঁচি দিবি টানি কিনে বুটটো আছে বুট পিঁয়াজ এই গুচাই দিলে খবে এই কলহটো উঠাই দি এই আমাৰ পৰিয়াল এতিয়া আমি পানীত গৈ আছোঁ আমাৰ এইফালে মধু দেউৰী দুআষাৰমান ক'ব আজি মানে আমাৰ পুখুৰী ৰাইজৰ পুখুৰী আজি আমাৰ যুৱ সংঘ পুখুৰীটো আমি আজি জেং দিবৰ কাৰণে ওলাইছোঁ আৰু আমাৰ
যিমানখিনি আমাৰ সক্ৰিয় সদস্য আমাৰ সেই গোটেই সদস্যখিনি ওলাইছে। গোটেইখিনি মানে নহয় আৰু প্ৰায় বহুতে আজি খবৰ মানে কি হয় খবৰটো দিয়া দেৰি হ'ল। খবৰটো বিশেষকৈ আমাৰ খবৰটো অলপমান দিয়া প্ৰব্লেমটো হৈছে বাৰু। তাৰ ভিতৰতো হ'লেও যিখিনি আমি পটককৈ গম পাইছোঁ যিখিনি আহিছে সেইকেইজনে কৰিব আমি আজি কামটো কৰিম বুলি ভাবিছোঁ। আজিও আমি বিশেষ আয়োজন ৰাখিছোঁ। আয়োজনবিলাক হৈছে এনেকুৱা নিচিনা আয়োজন ফাৰ্ষ্টতে আমি হ'লেও পুখুৰীটো চাফা কৰিম। তাৰপিছত আমি পুৰা ফুল এটা কেঁচা মদৰ জাৰি দিছোঁ আমাৰ 10 কেজিমান হ'ব। তাৰপিছত গাহৰি মাংস 2 কেজি লৈছোঁ। আৰু যিবিলাকে হ'লেও গাহৰি মাংস নাখায় তেওঁলোকে ব্ৰইলাৰ মাংস খাব পাৰিব। ব্ৰইলাৰ মাংস আমি 2.5 কেজি লৈ লৈছোঁ। তাৰমানে ব্ৰইলাৰটো বেছিকৈ লৈছোঁ। সেইটো আমাৰ সন্ধিয়া হ'ব। সন্ধিয়া ৰুটিৰ লগত হ'ব। এতিয়াতো মানে বিশেষকৈ হ'লেও আজি খোৱা বোৱা আয়োজনটো যথেষ্টখিনি ভাল হ'ব কাৰণ আমাৰ মানে সদস্য কম আৰু বেছিকৈ কৰিব। এইটো খাদ্য বস্তুখিনি আমাৰ যথেষ্ট বেছি। গতিকে আমাৰ যথেষ্টখিনি আজি মানে আমাৰ সদস্যখিনিয়ে খাই ভাল পাব আৰু খাই আমনি লাগি যাব। তেনেকুৱাকৈ লৈ আহিছোঁ যাতে মধুদেৱী থাকোঁতে এনেকৈ খাব পাৰিছে। এই যে কষ্টটো আমি যদি শুনিব পাওঁ ভৱিষ্যতে সেইকাৰণে আজি মানে কামটো কৰিছোঁ। এইফালে দেখাই দিয়ক এতিয়া। আৰু এইফালে আমাৰ বহুত কষ্ট কৰিছে। এইটো হ'ল কামাণ্ডো আৰু লগতে এজন হ'ল কামাণ্ডো। কালি পৰহি তেওঁ যাব। থকা দিনকেইটা তেওঁ কৰি আছে। আৰু যিখিনি আমাৰ সংঘৰ সদস্যই আমাৰ চাই ভিডিঅ'টো দেখা পাব চাব আৰু সিহঁতে বেয়া যাতে নাপায় আমি কাৰণ বেছি খোৱা দেখি কাৰণ সকলোকে হেৰি হৈছে খবৰটো দিয়া হৈছে কিন্তু নাহিলে নিজৰ প্ৰব্লেম সেইটো নিজৰ দুখ আমাৰ দুখ নাই। আমি সেইকাৰণে আয়োজনটো কৈছোঁগৈ আয়োজনটো অলপ হেভি হ'ব কিন্তু নাহিল যিহেতু সিহঁতে আমাৰ এতিয়া ভোগ আৰু আমাৰ এই সংঘৰ পুখুৰীটো কেনেকুৱা হেৰিৰ পৰা আছিল মানে আমাৰ ৰাইজে চবে গম পাইছে আমাৰ এইবাৰ এই বছৰটো মানে এনেকুৱা মাছ য'তে নাযাওক আপুনি বিল মাৰিব যাওক য'তে নাযাওক বহুত মাছ। গতিকে মাছ যিটো আছে সেইবাবে এইবাৰ আমাৰ পুখুৰীটোতো যথেষ্টখিনি মাছ ওলাব বুলি আমি আশা কৰিছোঁ। আৰু এই ফিচাৰীটাই কি কৰিম বুলি ভাবিছা? এই ফিচাৰীটো আমাৰ বিশেষকৈ আমাৰ আৰ্থিক ক্ষেত্ৰত আমাক বহুত সহায় কৰে। প্ৰতি বছৰে আমাৰ মাৰাথন দৌৰ হওক সাংস্কৃতিক সন্ধিয়া কিবা কিবি যিকোনো এটা কামৰ কাৰণে মানে যিকোনো এটা অনুষ্ঠান কৰিবৰ কাৰণে আমাক মানে আৰ্থিক যিমানখিনি পইচা প্ৰয়োজন হয় সেই পইচাখিনি আমাৰ মানে ইয়াৰ পৰা অলপ কম পাৰ্চেণ্টেজ হ'লেও আমাক তেনেকৈ সহায় কৰে। যদি আমি পুখুৰীটো ভালদৰে আমি পৰিষ্কাৰ কৰি পিনি যদি চাফ চিকুণ কৰি পিনি জেং চেং দি থৈ যায় তেতিয়া তাৰমানে কি আৰু মাছ সোমাব। গতিকে আমি যদি সেইটো কামটো কৰি থোৱা যায় তেতিয়া তাৰমানে আমি মানে গ্ৰাহকক মানে কাষ্টমাৰ তেতিয়া আমি আকৌ আকৰ্ষণটো কৰিব পাৰিম। বস্তুটো আমি যদি ধুনীয়াকৈ এটা ফাইট ৰাখি থৈ দিম জেং চেং দি জেংটো পানী কৰি তেতিয়াহ'লে আমাৰ পুখুৰীৰ দামটো ধৰিব ভাল হয়। আমি মানে কষ্ট কৰিছোঁ ন তেওঁলোকে এটা অনুমান কৰিব যে মানুহকেইটা কষ্ট কৰি থৈছে এতিয়া এটা মিনিমাম এটা দাম দিব কাৰণে যদি কয় অলপ আমি যদি একো চাফ চিকুণ কৰি নথওঁ তেতিয়াহ'লে সিহঁতে ভাবিব যে এইবিলাকে মানে আমাক আমাৰ নাই বুলি ভাবিব প্ৰব্লেম হ'ব যে আমাৰ সংঘটো কেনেকুৱা হৈছে সংঘ মানুহবিলাক কামেই নকৰে নেকি এনেই উপঙতে পইচা লৈছিল তেনেকুৱা নিচিনা কথা আহি পৰে। গতিকে আমি সেই মানে তেনেকুৱা কোনো এটা বেয়া শব্দ যাতে আমি কাৰো পৰা সেইকাৰণে আমি গোটেইখিনি সংঘ সদস্য ওলাই আহিছোঁ। আজি কৰিম বুলি আহিলোঁ আৰু আজি কৰিম আৰু ধুনীয়াকৈ চাফ চিকুণ কৰি পিনে দিম। তাৰপিছত চাফ চিকুণ কৰি যোৱাৰ পিছত আমি ধুনীয়াকৈ খাই গৈ যাম বাছ সেইটোৱে আমাৰ আজি কাৰ্যসূচীটো কি হয় আমি যেতিয়া মেটেকাটো এতিয়া চাফ কৰিম চাফ কৰি জেংটো ধুনীয়াকৈ হেৰি কৰি বান্ধিম আৰু বান্ধি শেষ হোৱাৰ পাছতে আমাৰ আয়োজনটো ইয়াতে চলিব আৰু ইয়াতে যিটো খাই বৈ যাম সন্ধিয়া আকৌ ৰুটি ব্ৰইলাৰটো হ'ব। সেইটো হৈছে আমাৰ মানে সেইটো কাৰণে মই এইটো ভাবিছোঁ বাৰু এবাৰতো আমি কমকৈ আহিছোঁ কষ্টটো চবেই হয় ন আৰু আজি যিমান গম পায় এজন মানুহৰ হাজিৰা কিমান গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি খানাটো আয়োজনটো যি নাই তাতে হ'ব আৰু কাৰণ আমি চবেইতো এতিয়া সিহঁতে কৰ্মব্যস্ততা চবে কৰ্ম কৰিলেহে কিবা এটা পায়। গতিকে আজি আমি কৰ্ম বাদ দি হ'লে আমি সমাজৰ কাৰণে আহিছোঁ যিহেতু নহওক সমাজৰ কাৰণে আহিছোঁ গতিকে কিবা এটাতো আমি ভালদৰে খাব লাগিব। তাৰ পিছত আমি যিহেতু আয়োজনটো অলপ ডাঠকৈ কৰিছোঁ আৰু আমি এতিয়া গৈ আছোঁ এইফালে আমাৰ আহি আছে পাছত আকৌ সোঁফালে গৈ আছে নাওতে চামানখিনি লৈ গৈ আছোঁ এতিয়া আমি পানীত। ইমানতে এটা কথা কওঁ এই পুখুৰীটো যে আমাৰ যিটো আমাৰ এতিয়া সংঘৰ পুখুৰীটো এই পুখুৰীটোৰ পৰা আমি প্ৰায় প্ৰতি বছৰে আমাৰ কাৰণ তীখাপুৰী গাঁও জনজাতি যুৱ সংঘৰ ফালৰ পৰা মাৰাথনটো প্ৰতি বছৰে পাতে আৰু সেই মাৰাথনটোত প্ৰায় টকা পইচা যদি আমাৰ অভাৱ হয় সেই পুখুৰীৰ পৰা মানে কিবা এটা হ'লেও হেল্প পাওঁ আৰু তেনেকৈ আমি সংঘটো আমাৰ যথেষ্টখিনি আগবঢ়াবলৈ যিকোনো কাম এটা কৰি কিনে আগবঢ়াই নিবলৈ অলপ সুবিধা হয় কাৰণ পুখুৰীটোত যদি 4-5 হাজাৰ টকা এটাও পাওঁ তেতিয়াহ'লে কিনো আমি এতিয়া 5জনে আজিটোৰ কাৰণে কিবা এটা কষ্ট কৰি দি গ'লোঁ চাফ চিকুণ কৰি আৰু তাৰ পৰা আমি
4-5 হাজাৰ টকা পালেও আমাৰ যথেষ্টখিনি হেল্প হয়। তেনেকৈ আমাৰ ফিচাৰীৰ পৰা যথেষ্টখিনি কিবা পাই থাকোঁ প্ৰতি বছৰে, আৰু এইবাৰো পাম বুলি আশা ৰাখিছোঁ। আৰু এইবাৰতো মাছৰ যিটো হেৰিটো বৃদ্ধিটো, মাছৰ হেৰিটো বহুত এইবাৰ ভালেই দেখিছোঁ, কাৰণ বিলততো ইমানেই মাছ একদম 8 কেজি 9 কেজিকৈ পলত পৰে, মাৰি আনি আছে মানুহখিনি। এইবাৰ আমাৰো যাতে পুখুৰীটো আকৌ বেছি দামত বিক্ৰী কৰিব পাৰোঁ তাৰে কামনাৰে আহিলোঁ আৰু ওলাই। সক্ৰিয় সদস্য পল্লৱ তেৰণ, বহুত ফেমাছ হয় মানুহজন, বহু জেগাৰ মানুহে চিনি পায়। বাদে কি হয় কিন্তু আমি তাৰ সৈতে বেছি একো আশা কৰা নাই, তথাপি যদিও একো নোখোৱাই কিন্তু আজি যাতে কাম প্ৰদৰ্শনটো ভাল দেখায় আশা কৰিছোঁ। এতিয়া কি ক'ব বিচাৰিছা তুমি? আজি বাৰ্থডে হিচাপে কিবা এটা ক'বৰ কাৰণে কওঁ। বাৰ্থডে হিচাপে এয়া আমাৰ নাৱত মাল আহি আছে। এইটো ওচৰতে মালটো দেখাই দিম আমি। এইটো হৈছে আমাৰ কেঁচাটো ডাইৰেক্ট। ফাইনেলি আমাৰ পুখুৰীটো পাইছোঁ। সেইটো তামাম মেটেকা পৰি আছে, 5-6জনে আজি মেটেকাটো পোৱা অলপ মুস্কিল আছে, তথাপি যিখিনি পাওঁ আমি কৰিম আৰু ভালকৈ কৰিম। এতিয়া আমি কামত লাগিম আৰু সেয়া আমাৰ কামত লাগিলে আৰম্ভণি আৰু ষ্টাৰ্টিং। সকলোৱে লাইনত গৈছে, ঐ নামি যা। সেয়া লাগিলে। এইটো হৈছে পুখুৰীটো, বহুত মেটেকা এইবাৰ। এয়া আমাৰ কামত লাগি গ'ল দে মধুলা কামত। এয়া এতিয়া আমাৰ আজি মেটেকাৰ চাপৰা হৈ গ'ল, ইমানতে সামৰিলোঁ, কাৰণ বহুত আমাৰ ল'ৰা কম, 7জনহে, যথেষ্টখিনি কষ্ট হ'ল। মেটেকা তাৰ খাইছে 7জন, অসভ্য 7জন। আৰু এয়া আমাৰ এতিয়া আয়োজনটো হেৰি কৰি আছে, এইয়া মদ থাকিব এতিয়া আমাৰ। এইটো হৈছে এইটো ধুনীয়াকৈ মাংস নাই। এয়া আমাৰ এতিয়া মদটো চাকিব আমাৰ ধুনীয়াকৈ, এই মনাই ভৰাই দিব এতিয়া। এইটো ধুনীয়াকৈ পানী লৈ মৰত পানী কমি আছে, পানী শেষ নকৰিবি, পানী শেষ নকৰিবি, নিদিবি এতিয়া। মই পানী খোৱা নাই। এয়া আৰু সেইফালে এজনে আমাৰ নাওখন পাৰ কৰাই থৈছে, টোটেল 7জন। এতিয়া চবে জুপকে বহিব। আমাৰ বাচনৰ অভাৱ, জাগিঙতে পিঁয়াজ টকা দি আছে, জলকীয়া ছিঙি আছে এয়া, আৰু ইপানে বাচনৰ অভাৱত ভেটাই পাতটোকে দিয়া হৈছে। জেগা আছে ক'ত থৈ দিবা আকৌ আমাৰ বাচনৰ অভাৱ, সেইকাৰণে ভেটাই পাতটো ধুনীয়াকৈ পাৰি লোৱা হৈছে। এইটো হৈছে আমাৰ নাস্তা। এতিয়া হৈছে এইটো আমাৰ সেইটো কেঁচাটো। এয়া আমাৰ এতিয়া আয়োজনটো এইটো সুন্দৰ। এইফালে মেধিয়ে আমাৰ হেৰি কৰি আছে, এজাই অনা হৈছিল ধুনীয়াকৈ নাস্তা আমাৰ সকলোৱে। এয়া চিয়েছ, বঢ়িয়া। আমাৰ সকলোৱে টানি আছে, মোৰ পিনে নাই বাৰু। মিঠা চকা না যা একলহন আউট হয় ক'ত পানী পাওঁ। আমাৰ মাৰি আছে, চবে টানি আছে, জাহাজ দিছং তোক লঞ্চখন নালাগে, মই ল'ম। আমাৰ আয়োজন চলি আছে ধুনীয়াকৈ। ইমান ধুনীয়া গানটো।
সোনকালে খৰচা বৰষুণ আহিছে কি ভালে হ'ব ইয়াত পানী হ'ব চাউণ্ড দে চাউণ্ড দি ফাইনেলি আমাৰ মেটেকা চাফ কৰা কামখিনিও হ'ল আৰু এতিয়া আমি ঘৰলৈ যাব ওলালোঁ সকলোৱে খোৱা বোৱাটো হৈ গ'ল যিটো আমি এনেই অলপ আৰু কাম চাম কৰা বুলি অলপ আনন্দ কৰিলোঁ এতিয়া আমি ধুনীয়াকৈ ঘৰলৈ যাব ওলাইছোঁ আৰু সিপা খোৱা মানুহ ৰখ বহুত উপায় গৈ আছোঁ এতিয়া আমি আৰু আগৰ গাড়ীখন অলপ যথেষ্ট হেৰি হ'ল একদম কি ক'ম আৰু গাড়ী টানিবই পৰা নাই এতিয়া থলং থপং হৈছে গাড়ীখন আৰু সেইফালে নাওখন লৈ আহি আছে সেই দুজন পুখুৰীত সাঁতুৰি এয়া আমাৰ নাও লৈ আহি আছে এইকেইজন এয়া আমি এটা ঘৰলৈ গৈ আছোঁ এইটো পুখুৰী ৰাতিত উঠিলোঁ আৰু এইফালে এইকেইজন তামাম জুচ সিহঁতৰ এনেকুৱাই হয় আৰু ফিনিচিং টাইমটো সেইটো চোন একোৱে কি চলাই তাক শুনাকে ক ৰিক্সাহে চলাই ন বঢ়িয়া চুৱনা নেটকীয়া আকৌ এয়া চামান ৰখীয়া মই আছোঁ তামাম চামানো এইবিলাক ঐ নাও বেয়া হ'ব কিন্তু ধুনীয়া এইফালে ঠেলি আছে নাওখন সেইটো আমাৰ হাই হ'ল ইমাৰ্জেঞ্চি সেইটো হাই লৈ নি গৈ আছে এইটো শেষ পোৱা যায় আকৌ এয়া আমাক শেষ পোৱা যায় ফাইনেলি একেবাৰে হাতী উঠিলোঁ আহি এইটো আলিয়ে দি যাম এতিয়া ডাইৰেক্ট আমি গাঁৱৰ কিনা পালোহি আমাৰ ডাঙৰ ৰাইজ নাও তল গ'ল দে ডাঙৰ তল গ'ল নাও এয়া হ'ল আমাক শেষ পোৱা যায় একদম গতি বেয়া হৈ গৈছে
এই মাছৰ কথা বাদে তই স্পঞ্জ উঠাই ল পানী